নমস্কাৰ সকলোকে। আজি মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে কেনেকৈ কম্পিউটাৰ নোহোৱাকৈ ভিটা এপৰ ৱাটাৰমাৰ্ক নোহোৱাকৈ কেনেকৈ ভিডিঅ' বনাব বা কাইনমাষ্টাৰত কেনেকৈ ভিডিঅ' বনাব আপোনালোকক আজি মই দেখুৱাবলৈ বিচাৰিছোঁ। বলক চাই থাকক ভিডিঅ'টো আগলৈ কি হয়। ৱাটাৰমাৰ্ক নোহোৱাকৈ ভিটা এপত কেনেকৈ ভিডিঅ' বনাব বা ৱাটাৰমাৰ্ক নোহোৱা কেনেকৈ কৰিব বা ক'ৰ পৰা ডাউনলোড কৰিব আপোনালোকক আজি মই ফুল ডিটেইলছ দেখুৱাম, ফুল প্ৰচেছ দেখুৱাম কেনেকৈ ডাউনলোড কৰিব বা কি ধৰণে ভিডিঅ' বনাব। প্ৰথমে আমি যাব লাগিব ক্ৰম ব্ৰাউজাৰত গৈ আমি ভিটা মোড এপিক বুলি চাৰ্চ কৰিব লাগিব। ভিটা মোড এপিক চাৰ্চ কৰাৰ পিছত এনেকৈ দেখা পোৱা যাব ভিটা মোড এপিক ৰিমুভ ৱাটাৰমাৰ্ক বুলি দেখা পোৱা যাব। তাৰপিছত আহিব ইয়াত ভিটা মোড এপিক ৰিমুভ ৱাটাৰমাৰ্ক নেম ভিটা এপিক পাব্লিশ্বাৰ এনেকৈ দেখা দিব। আমি ডাউনলোডত ক্লিক কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আকৌ ডাউনলোড দেখা দিব। ডাউনলোডত আকৌ ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত এনেকৈ দেখা দিব ডাউনলোড ফাইল এগেইনষ্ট ডাউনলোড কৰিব লাগিব। ডাউনলোড ফাইল ডাউনলোড কৰাৰ পিছত আকৌ ডাউনলোড দেখাব। ডাউনলোড দেখুৱাৰ পিছত আমি ডাউনলোড হৈছেনে চাম। গতিকে মোৰ ডাউনলোড আছে, মই আগতে ডাউনলোড কৰা আছে। ইয়াত মই ইনষ্টল কৰিম আপডেট মোৰ আগতে যিহেতু ডাউনলোড কৰা আছে সেইবাবে মোৰ এতিয়া আপডেট আহি আছে, আপডেট দি ল'ম। এতিয়া আমি বেক আহিম। বেক অহাৰ পিছত ভিটা এপলৈ যাম। ভিটা এপত ডাউনলোড কৰাৰ পিছত ভিটা এপলৈ আহিব লাগিব। তাৰপিছত নিউ প্ৰজেক্টত যাব লাগিব। নিউ প্ৰজেক্টত আমি ইয়াত ফটো চিলেক্ট কৰিম। আপোনালোকে যিমান দীঘললৈকে বনাব পাৰিব, যিমান ফটো লগাব পাৰিব। ইয়াত মই এনেকৈ 10টামান ফটো লৈ লৈছোঁ। ফটো লোৱাৰ পিছত ইয়াত এনেকৈ লোডিং দেখুৱাব। লোডিং দেখুৱাৰ পিছত প্ৰচেছটো আৰম্ভ হ'ব। এনেকৈ ফটোকেইটা অলপ চাইজটো মিলাই ল'ব। এতিয়া টেমপ্লেট লগাবলৈ লগাব পাৰিব। এনেকৈ বহুত ধৰণৰ টেমপ্লেট দি আছে, টেমপ্লেট লগাবলৈ পাৰিব। এনেকৈ ইয়াত ডাউনলোড কৰিব পাৰিব। টেমপ্লেটবোৰ ডাউনলোড কৰাৰ পিছত এই ধৰণে লগাব লাগিব। এনেকৈ লগাই লোৱাৰ পাছত ইয়াত গানটো লগাব পাৰিব। আমি চাউণ্ডলৈ যাম। চাউণ্ডত গৈ ইয়াত মিউজিক প্লাছ বুলি দেখাইছে। মিউজিকত গৈ আমাৰ নিজৰ গানটো ল'বলৈ আমি ডিভাইচত যাব লাগিব। নিজৰ ডাউনলোড কৰা গান ল'বলৈ ডিভাইচত যাব লাগিব। আমি ইয়াত ডিভাইচত আহি আমি গানটো চিলেক্ট কৰিম। গানটো চিলেক্ট কৰি ল'ম। আমি গানটো চিলেক্ট কৰি লোৱাৰ পিছত ফটোকেইটা অলপ আমি টাইমলেছ কৰি ল'ম। টাইমলেছ কৰাৰ পিছত আমি এইদৰে টাইমলেছ কৰিম। টাইমলেছ কৰি লৈছোঁ। টাইমলেছ কৰাৰ পিছত কি কৰিব লাগিব আপোনালোক এফালৰ পৰা দেখুৱাই যাম মই কেনেকৈ বনাব ভিটা এপত ভিডিঅ' বা কেনেকুৱা ধৰণে এডিট কৰিলে ভিটা এপত ভিডিঅ' ভাল হয়। গানত যাম। আমি গানটো কাট কৰিব লাগিব। গানটো কাট কৰি দিব লাগিব। এই ধৰণে লৈ আহিব লাগিব। গানটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কি ধৰণে বনাব। এনেকৈ দীঘল কৰি ল'ম। দীঘল কৰাৰ পিছত গানটো ক'ৰ পৰা পাইছে আমি শুনিম।
গানটো এনেকৈ লগাই ল'লোঁ। যাতে গান লগা হৈ গ'ল। গান লগাৰ পিছত আপোনালোকে ইফেক্ট লগাওঁ বুলি যদি ভাবে ইফেক্ট লগাব পাৰিব। ইয়াত ইফেক্টত গ'লে বহু ধৰণৰ ইফেক্ট পোৱা যায়। আপোনালোকে চিলেক্ট কৰিব কোনখন লগাই। এখন চিলেক্ট কৰাৰ পিছত ইয়াত চাব এনেকৈ লগাব পাৰিব গোটেই ভিডিঅ'টো। গতিকে মই নলগাওঁ, মোৰ ভিডিঅ' বনোৱাই আছে এই ধৰণে। এতিয়া আমি ভিডিঅ'টো ছেভ কৰি চাওঁ। আপোনালোকক মই এনেই চিম্পুলকৈ দেখালোঁ। এতিয়া ভিডিঅ'টো ছেভ কৰি চাওঁ। ছেভ কৰি চোৱাৰ পিছত আপোনালোকে ৱাটাৰমাৰ্ক আছেনে নাই মই দেখুৱাই আছোঁ। ছেভিং হৈ আছে। ছেভিং হোৱাৰ পিছত আপোনালোকক গেলাৰীলৈ গৈ দেখুৱাম ৱাটাৰমাৰ্ক আছেনে নাই। ছেভ হৈ যোৱাৰ পিছত ডাউন কৰি লৈ আমি এতিয়া বেক যাম গেলাৰীলৈ গৈ আমি ৱাটাৰমাৰ্ক আছেনে নাই ভিডিঅ'টো চাম। এতিয়া আমি ৱাটাৰমাৰ্ক চাম। ইয়াত কোনো ধৰণৰ ৱাটাৰমাৰ্ক দেখা পোৱা নাই। কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাথাকে। ৱাটাৰমাৰ্ক আঁতৰি গ'ল, এতিয়ালৈকে ৱাটাৰমাৰ্ক নাথাকে।